লাইট টিভি পঢ়া চঢ়া কিবা মন নহৈছে লোকৰ চলি ফেল পল্লি বিয়া পাতি দিম বুলি কয় আমাৰ ফাদাৰৰ আৰু ইগলা কথা মনতে নাহে খালি ফেল পল্লি চাহ দোকানত থম পিলপিলি লৈ দিম ভাল কথা এটা মুখত নাহে জীৱনটো হ'ল অসাৰ প্ৰয়োজনো নাই তথাপিও আছো জীয়াই জীৱনটো কিবা থিয়েটাৰৰ পেণ্ডেল হেন হৈ গৈছে বাহিৰৰ পৰা কি থৌগা থৌগা ঘৰ ভিতৰত সুদা বাঁহ কিমান বাঁহ চাবি ভলকা বাঁহ মাকাল বাঁহ বিজলী বাঁহ অ' বাবা পঢ়ি আছা বহুত পঢ়িলো আজি হ'ব আৰু মোবাইলটো দি গেম খেলম ঐ পঢ়াৰ টাইমত গেম খেলবা আহিছা ভালকে পঢ়ি থাক মাৰ আগত হলি ভিজা বেকৰী মোৰ আগত চাহ দম কেনে নগেন ঘৰত আছা ধুৰ আইছি আৰু সেই লাডেনটো কাম বন নাই বেলেগৰ চলিৰ খবৰ লৈ ঘূৰি ফুৰে বাবা পঢ়া পাতি ভালকে কৰি আছা ন অলপ আগক লগি ঠিকে কৰি আছিলো খুৰা ইতাহে হাল্লা হৈছি কোনফালে আছিলি বাৰু মহেশ এনে বাটেদি আহি থাকোতে বোলো নগেনৰ খবৰটো অলং চাহ তামোলো খাই যাম আজি দেখোন আমাৰ চাহপাতে নাই পুৱা দেখোন আনিছে মই চাহপাত শেষে হ'ল না তইয়ে দেখোন পইচা দিছা মোৰ মনতে নাই দেখছা না হৈ দে ভাই বয়সো হৈছি নহয় চব কথা মনতে নাথকে দে এখন তামোলকে খাং দে ইস তামোল খাবাও আজি পানে নাই নহয় নিজে পাণ পাঁচটা দেখোনে ভাটি বেলা মোৰ মনতে নাই দেখোন ইয়াক আজি মই বয়স হলি এনেহেন হয়ে দে ভাই ময়ো বহুত কথা পাহেৰিয়ে যাওঁ জানা না হৈ দে ভাই মানুহৰ বাটটো হলি পুৰা মনত থাকে দে মই যাঙে দে বেলেগৰ ঘৰতে খাম দে চাহ খলা দে বাৰু যা ফাংলি চলি মই মাথা মাৰি আছো কেনকে চেনি চাপাত তামোল পাণ বাচবা পাৰি তই খৰচ কৰাৰ ধান্দাত আছা হা তোক আজি মই পিঠিৰ চামৰা ঘাৰত তুলিম